আজি আমি আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম ইংলিছ টেন্সৰ বিষয়ে আৰু এই ভিডিঅ'টো আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও যথেষ্ট হেল্পফুল হ'ব বুলি মই ভাবিছোঁ আৰু সেইকাৰণেই ইংলিছ গ্ৰামাৰৰ এটা মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট টেন্স তাৰে ওপৰত মই এটা ভিডিঅ' বনাম বুলি মনস্থ কৰিছিলোঁ আৰু সেইকাৰণে আজি এই ভিডিঅ'টোৰ জৰিয়তে মই ইংলিছ টেন্সৰ বিষয়ে জনাম চ' যিবিলাকে টেন্স শিকিব খোজে বা বিভিন্ন কম্পিটিটিভ এক্সামত টেন্সটো লাগেই আজিকালি আমিও জানো ফেচ কৰি আহিছোঁ তেনেকুৱা প্ৰশ্ন চ' বহুতেই ইম্পৰ্টেণ্ট হয় বহুতেই গুৰুত্বপূৰ্ণ হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটোতো লাগিবই টেন্স লেচন কৰিবলৈ বা গ্ৰামাৰৰ বিভিন্ন পাৰ্ট শিকিবলৈ আমি টেন্সটো জানিবই লাগিব চ' সেইকাৰণে মই ভাবিলোঁ এনেকুৱা এটা বিষয়ৰ ওপৰত আজি মই ভিডিঅ'টো বনাওঁ চ' বেছি দেৰি নকৰোঁ আমি আজি এই টেন্সৰ ওপৰত যি মোৰ সম্যক জ্ঞান সেইখিনি আপোনালোকক বা তোমালোকক দিবলৈ মই চেষ্টা কৰিম আৰু যদি মোৰ এই ভিডিঅ'বিলাক আগলৈ এনেকৈ পাই থাকিব বিচাৰে আপোনালোকে বা মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে শ্বেয়াৰ কৰিব পাৰে আৰু যাতে মই উৎসাহ পাওঁ এনেকুৱা ভিডিঅ' বনাবলৈ এইখিনিয়ে মোৰ ক'বলগীয়া চ' বেছি দেৰি নকৰোঁ আজি মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথমতেই চাওক টেন্স বুলি ক'লে প্ৰধানতঃ তিনি প্ৰকাৰৰ টেন্স আছে এইটো সকলোৱে জানে আৰু মই এটা কথা কৈ লওঁ এইখিনিতে যে এই মই ভিডিঅ'টোত কিছুমান চিম্পল ট্ৰিক্সৰ কথা ক'ম আচলতে যিখিনি বিগিনাৰ্ছ যিকে টেন্স শিকিব খোজে কিন্তু পৰা নাই এতিয়ালৈকে বা কিবা টান পায় সেইসকলৰ কাৰণে বিশেষকৈ লাভান্বিত হ'ব এই ভিডিঅ'টোৰ পৰা আৰু যদি আপোনালোকে অলৰেডি জানেই তেনেহ'লেতো কথা ক'বলগীয়া নায়েই চ' যিখিনি বিগিনাৰ্ছ সেইসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এই ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈ চ' টেন্স তিনি প্ৰকাৰৰ প্ৰেজেণ্ট পাষ্ট ফিউচাৰ প্ৰেজেণ্ট মানে কি প্ৰেজেণ্ট মানে বৰ্তমান যিটো চলি আছে বৰ্তমান যিটো হৈ আছে এইবিলাকৰ ক্ষেত্ৰত আমি কি টেন্স কি কাল ব্যৱহাৰ কৰিম প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰিম তেনেকুৱা বাক্য ক'বলৈ হ'লে লিখিবলৈ হ'লে আৰু নেক্সট হ'ল পাষ্টতো পাষ্ট মানে কি পাষ্ট মানে অতীত যিটো হৈ গ'ল হৈ যোৱা যিবিলাক ঘটনা যিবিলাক কথা আমি লিখোঁ সেই সম্পৰ্কে যদি আমি লিখিব লাগে কি টেন্সত লিখিম আমি নিশ্চয় পাষ্ট টেন্সত লিখিম আৰু ভৱিষ্যতে যিবিলাক হ'ব ভৱিষ্যতে হোৱাবিলাকৰ ক্ষেত্ৰত আমি ফিউচাৰ টেন্স ব্যৱহাৰ কৰিম কিন্তু তাৰেই আৰু চাৰি প্ৰকাৰ ভাগ আছে প্ৰত্যেকৰে চাৰিবিধ ভাগ আছে যেনে আপুনি চাব পাৰে প্ৰেজেণ্ট টেন্সত কি চাৰি প্ৰকাৰৰ ভাগ হ'ল প্ৰেজেণ্ট ইনডিফিনিট প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট আৰু কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ তেনেকৈ পাষ্টৰ ক্ষেত্ৰতো তেনেকুৱাকৈ চাৰিটা ভাগ আছে ফিউচাৰৰ ক্ষেত্ৰতো তেনেকুৱাকৈ চাৰিটা ভাগ আছে তো এইখিনি কথা আমি পিছত আলোচনা কৰিম ষ্টেপ বাই ষ্টেপ চ' বেছি দেৰি নকৰোঁ চিধা যাওঁ হয়তো বহুত দীঘলীয়া হৈ যাব ইমানখিনি কৈ থাকিলে চ' প্ৰেজেণ্ট ইনডিফিনিটৰ কথালৈ আহোঁ আৰু প্ৰেজেণ্ট ইনডিফিনিটক কি কয় চিম্পল প্ৰেজেণ্ট বুলিও কোৱা হয় তো কিন্তু টেন্স শিকিবলৈ হ'লে প্ৰথমতে আপোনালোকে কি জানিব লাগিব ষ্ট্ৰাকচাৰটো মোৰ ছাত্ৰ ছাত্ৰীসকলকো মই কৈছোঁ যে প্ৰথমতে টেন্স শিকিবলৈ হ'লে ষ্ট্ৰাকচাৰ যিটো গঠন অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিটত ছাপ'জ বাক্য এটা লিখিব লাগে আমি গম পালোঁ যে এইটো বাক্য কিহত লিখিব লাগিব প্ৰেজেণ্ট ইনডিফিনিটত লিখিব লাগিব প্ৰেজেণ্ট ইনডিফিনিটত লিখিব লাগে বুলি আমি গম পালোঁ কিন্তু তাৰ পিছতেই কথাটো হ'ল কি ষ্ট্ৰাকচাৰ গঠন কি গঠনত লিখিম বিভিন্ন গঠন থাকে বাক্য এটা লিখোঁতে চ' ষ্ট্ৰাকচাৰ আৰু প্ৰেজেণ্ট ইনডিফিনিটৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম যেনে মই তলত লিখি দিছোঁ চাওক ৱেণ্ট গান ইয়াৰে ফাৰ্ষ্ট ফৰ্ম কোনটো টু ৱেণ্টটো কি ছেকেণ্ড ফৰ্ম আৰু গানটো কি থাৰ্ড ফৰ্ম এনেকৈ ভাৰ্বল লিষ্ট আছে আপোনালোকে চাই ল'ব গ্ৰামাৰ কিতাপবিলাকতো ভাৰ্বল লিষ্ট পাই যাব আৰু টেন্স জানিবলৈ হ'লে ভাৰ্বল লিষ্ট আমাক মুখস্থ কৰিব লাগিব বা ভাৰ্বল লিষ্ট আমি জানিব লাগিব তাৰ পাছতহে আমি টেন্স শিকিব পাৰিম চ' মই ভাবি লৈছোঁ আপোনালোকে জানেই ভাৰ্বল লিষ্টখন জানে তাৰ পাছৰখিনি মই আপোনালোকক শিকাবলৈ চেষ্টা কৰিম চ' ছাবজেক্ট প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট আৰু ছাবজেক্ট মানে কি এতিয়া কথাটো হ'ল ছাবজেক্ট মানেনো কি ছাবজেক্ট মানে হ'ল যিয়ে কামটো কৰিব যেনে ছাপ'জ উদাহৰণ মই এটা দিলোঁ সি ভাত খালে ইয়াতে কামটো কোনে কৰিছে সি বা তেওঁ সি ইয়াতে ছাবজেক্ট হ'ল সি আৰু ভাৰ্ব মানে কি ক্ৰিয়া যিটো কাম কৰিব সি কোনটো কাম কৰিলে সি ভাত খালে সি কি কৰিলে ভাত খালে এই বাক্যটো চাওক সি ভাত খালে খোৱাটো কি কাম খোৱাটো ক্ৰিয়া সেইকাৰণে সেইটো হৈছে ভাৰ্ব আৰু অবজেক্ট কোনটো হ'ব চাব যিটো কৰিব বা অন্যান্য যিটো কৰিব চাপ'জ সি ভাত খালে সি কি খালে ভাত খালে সি ফুটবল খেলে সি কি খেলে ফুটবল খেলে ইয়াতে ফুটবলটো নহ'লে কি হ'ব ইয়াতে ভাতটো কি হ'ব অবজেক্ট হ'ব গতিকে এইখিনি ডাউট নাথাকিব যেন লাগে চ' নেক্সট ষ্টেপটোত চাওক প্ৰেজেণ্ট ইনডিফিনিটৰ কথাত অলপমান এইখিনি জানিব লাগিব যে ছাবজেক্টনো কি
প্ৰেজেণ্ট ইনডিফিনিট বুলি নহয়, গোটেই ইণ্টাৰ টেন্সৰ যিটো পাৰ্ট আছে সেইখিনিতে আমি জানিব লাগিব ছাবজেক্ট অবজেক্ট ভাৰ্ব মেইন বস্তু। আমি যদি চিনি নাপাওঁ কেনেকৈ টেন্স কাৰেকশ্যন কৰিম। চ' ছাবজেক্ট অবজেক্ট ভাৰ্ব আপোনাক মই শিকাই দিলোঁ। এতিয়া আহিল সেই ভাৰ্বৰ থাৰ্ড, মানে ভাৰ্বৰ লগত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম মানে কি, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো কৈছোঁৱে যে গ' ৱেণ্ট গান। ইয়াতে ফাৰ্ষ্ট ফৰ্ম কি গ', ছেকেণ্ড ফৰ্ম কি ৱেণ্ট, আৰু থাৰ্ড ফৰ্ম কি গান। কিন্তু তাতেই আৰু এটা কথা আহিব যে পাৰ্চনৰ কথা আহে কেতিয়াবা। প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কিয় পাৰ্চনৰ কথা আহে মই কৈ আছোঁ যে আমি ষ্ট্ৰাকচাৰটো কি পাইছিলোঁ, ছাবজেক্ট প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট পাইছিলোঁ নহয়। কিন্তু কেতিয়াবা ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটোৰ লগত এছ বা ই এছ যোগ হয়। বহুতে এইটো প্ৰশ্ন কৰে যে ইয়াত কিয় ই এছ হ'ল, ইয়াত কিয় এছটো যোগ হ'ল। আৰু সেইটো কথা হৈছে থাৰ্ড পাৰ্চনৰ কাৰণে। তাতে যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন হয় তেনেহ'লে ভাৰ্বৰ লগত কি হয়, এছ বা ই এছ যোগ হয়। এইটো কথা মনত ৰাখিব লাগিব, মষ্ট ইম্পৰ্টেণ্ট। এইটো বহুত ৱৰ্ড অৰ্ডাৰ আহে, ষ্টেনত যিকোনো ৱৰ্ড অৰ্ডাৰ আহে। এইটো ভুল কৰি ৱৰ্ড অৰ্ডাৰত আমি জানিব লাগিব, ৱৰ্ড অৰ্ডাৰ কৰিবলৈ গ'লে জানিব লাগিব এই কথাখিনি যে ক'ত কি ভুল আছে। টেন্স কাৰেকশ্যন কৰাত এইটো এটা কাৰেকশ্যন, টেন্স কাৰেকশ্যন যেতিয়া আমি কৰিব লাগিব তেতিয়া এইটো কাৰেকশ্যন কৰিবলগীয়া হয় যে থাৰ্ড পাৰ্চন থাকিলে তাতে কি হ'ব, এছ বা ই এছ যোগ হ'ব। কাৰ লগত, ভাৰ্বটোৰ লগত। ফাৰ্ষ্ট পাৰ্চন হ'ব তাৰে লগত এছ বা ই এছ যোগ হ'ব। চোৱা পাৰ্চন কি, এতিয়া ব্যক্তি পাৰ্চন তিনি প্ৰকাৰৰ, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। চ' ফাৰ্ষ্ট পাৰ্চন কি মই, আমি, এইবিলাক ফাৰ্ষ্ট পাৰ্চন। ছেকেণ্ড পাৰ্চন কি তুমি, থাৰ্ড পাৰ্চন কি তেওঁ, তাই। মানুহৰ নামবিলাক যিমান মানুহৰ নাম আছে সেইবিলাক থাৰ্ড পাৰ্চন। বস্তুৰ নামবিলাকৰ থাৰ্ড পাৰ্চন হয়। আৰু এই থাৰ্ড পাৰ্চনৰ লগত প্ৰেজেণ্ট ইনডিফিনিটত ভাৰ্বটোৰ লগত কি হয়, এছ বা ই এছ যোগ হয়। বুজি পাইছে নিশ্চয়। আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাব, বা মোক জনাব পাৰিব, যেনেকৈ বুজি নাপালে কমেণ্ট ছেকশ্যনতে জনাব যদি বুজি পোৱা নাই, মই ভালকৈ আৰু বুজাই দিম। চ' নেক্সট আহোঁ নিয়ম, অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিটত কেতিয়া হ'ব, প্ৰেজেণ্ট ইনডিফিনিট কেতিয়া হ'ব, প্ৰেজেণ্ট ইনডিফিনিট কেতিয়া হ'ব, অভ্যাসগত আৰু চিৰসত্য ঘটনাৰ ক্ষেত্ৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। অভ্যাসগত মানে কি, আমি যিটো সদায় কৰোঁ, যিটো কাম আমি সদায় কৰোঁ সেই কামটোৰ ক্ষেত্ৰত যদি আমি সেই কামটো যে আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰেন্সলেট কৰিব লাগে ছাপ'জ, তেতিয়া আমি কি টেন্সত ব্যৱহাৰ কৰিব লাগিব, তাতে প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আৰু চিৰসত্য ঘটনা বুলি ক'লে যেনে সূৰ্যটো পূব পিনে উদয় হয়। চ' সূৰ্যটো পূব পিনে উদয় হয়, চিৰসত্য ঘটনা। ইয়াত আৰু ভুল থাকিবলগীয়া নাই, কাউৰী কলা, মানুহ মৰণি, এইবিলাকত কি টেন্স হ'ব, প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব। যেনে মই এটা লিখিছোঁ, আই অলৱেজ গ' টু স্কুল, মই সদায় স্কুললৈ যাওঁ। অভ্যাসগত কাম, মই সদায় স্কুললৈ যাওঁ, এইটো মোৰ অভ্যাস। গতিকে এতিয়া কি হৈছে, প্ৰেজেণ্ট ইনডিফিনিট টেন্স হৈছে। নেক্সট নিয়মটো, এইটো বহুত ইম্পৰ্টেণ্ট নিয়ম হয় যে এইটো আচলতে ট্ৰিক্স, শ্বৰ্ট ট্ৰিক্স। এইটো আচলতে যিবিলাক বিগিনাৰ্ছ তেওঁলোকে এইটো এপ্লাই কৰিব পাৰে যে যদি কোনো বাক্যত, মনত ৰাখিব, যদি কোনো বাক্যত এভৰিডে, অলৱেজ, ইউজুৱেলি, ৰেগুলাৰলি আদি থাকে তেন্তে কি হয়, প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। বিৰাট ইম্পৰ্টেণ্ট বস্তু এইটো মনত ৰাখিব লাগিব। যদি বাক্যটো দেখিছে এভৰিডে আছে, অলৱেজ আছে, ইউজুৱেলি আছে, ৰেগুলাৰলি আছে, তেন্তে নিশ্চিতভাৱে তাতে কি হ'ব, প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব। চ' মানুহসকল প্ৰেজেণ্ট ইনডিফিনিটটো এইখিনিতে সামৰিছোঁ, বহুত দীঘল হৈ যাব ভিডিঅ'টো নহ'লে। নেক্সট আহোঁ পাষ্ট ইনডিফিনিট টেন্স। পাষ্ট ইনডিফিনিট টেন্সত কি হ'ব, গঠনটো মই কৈছোঁ এই টেন্সৰ ষ্ট্ৰাকচাৰটো প্ৰথমতে জানিব লাগিব। পাষ্ট ইনডিফিনিট টেন্সৰ তেনেকুৱা গঠনটো কি, ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম প্লাছ অবজেক্ট। ভাৰ্বৰ ছেকেণ্ড ফৰ্ম মানে কি, মই আগতে কৈছোঁ গ', ৱেণ্ট, গান। ইয়াতে গ'টো কি ফাৰ্ষ্ট ফৰ্ম, ৱেণ্টটো কি ছেকেণ্ড ফৰ্ম, আৰু গানটো কি থাৰ্ড ফৰ্ম। তো ইয়াত কিন্তু আমি ব্যৱহাৰ কৰিব লাগিব যে মই তালৈ গৈছিলোঁ, আই ৱেণ্ট দিয়াৰ। তাৰমানে মই কি ব্যৱহাৰ কৰিছোঁ, পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিছোঁ, অতীতৰ ঘটনা। আৰু সেইকাৰণে ইয়াত কি হৈছে, ভাৰ্বৰ ছেকেণ্ড ফৰ্ম। চ' নিয়ম, অতীতত কোনো এটা ঘটনা ঘটিছিল বা হৈছিল এনেকুৱা অৰ্থ প্ৰকাশ কৰিলে পাষ্ট ইনডিফিনিট টেন্স হয়। চোৱা, অতীতত যদি কিবা এটা ঘটনা ঘটে সেইটো যদি আমি প্ৰকাশ কৰিব লাগে কোনো কাৰোবাৰ আগত, তেনেহ'লে আমি কি টেন্স ব্যৱহাৰ কৰি আমি কথাটো ক'ম, পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম। যেনে চাওক, মই যোৱাকালি বজাৰলৈ গৈছিলোঁ। মই, ইয়াতে ছাবজেক্ট কি মই, আই। ভাৰ্বৰ কি ছেকেণ্ড ফৰ্ম, ভাৰ্ব কি ক্ৰিয়া কি যোৱা, গ'ৰ ছেকেণ্ড ফৰ্ম কি ৱেণ্ট, আই ৱেণ্ট। ক'লৈ, টু মাৰ্কেট, যোৱাকালি য়েষ্টাৰডে। গতিকে কি হ'ল, আই ৱেণ্ট টু মাৰ্কেট য়েষ্টাৰডে। সহজ নহয়। চ' দ্বিতীয় নিয়মটো কি আছে, কোনো বাক্যত য়েষ্টাৰডে, লাষ্ট, এগ' আদি থাকিলে পাষ্ট
ইনডিফিনিট টেন্স হয় এগোটো কেতিয়াও প্ৰেজেণ্ট পাৰফেক্টতো ব্যৱহাৰ হয় কিন্তু পাষ্ট ইনডিফিনিটতো ব্যৱহাৰ কৰিব পৰা যায় কিছুমান গ্ৰামাৰত আছে চ' কোনো বাক্যত যদি কি থাকে য়েষ্টাৰডে লাষ্ট তেতিয়া আপুনি গম পাব যে তাত কি হ'ব য়েষ্টাৰডে মানে কি যোৱাকালি নিশ্চয় অতীতৰ ঘটনা লাষ্ট মানে কি যোৱা লাষ্ট নাইট যোৱা ৰাতি লাষ্ট ইয়াৰ যোৱা বছৰ গতিকে এইবিলাকত কি ব্যৱহাৰ কৰিব আপুনি পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব চ' পাষ্ট ইনডিফিনিট টেন্স গ'ল নেক্সট আহিল ফিউচাৰ ইনডিফিনিট টেন্স আমি প্ৰথমতে ইনডিফিনিটৰ কামখিনি শেষ কৰি লৈছোঁ ফিউচাৰ ইনডিফিনিট টেন্স ফিউচাৰ ইনডিফিনিট টেন্সৰ গঠন চাওক ফিউচাৰ ইনডিফিনিট টেন্সৰ গঠন সাবজেক্ট প্লাছ সেল উইল প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট ইয়াতে কি সেল উইল লাগিব কিন্তু ভাৰ্বৰ কি ফাৰ্ষ্ট ফৰ্ম আচ্ছা প্ৰথম নিয়মটো কি আছে কোনো কাম ভৱিষ্যতে সম্পন্ন হ'ব হোৱা নাই এনেকুৱা অৰ্থ প্ৰকাশ কৰিলে ফিউচাৰ ইনডিফিনিট টেন্স হয় যেনে চাওক মই অহাকালি বজাৰলৈ যাম কোনোবা কৈ থৈছোঁ মই অহাকালি বজাৰলৈ যাম দেই এইটো এতিয়াও হোৱা নাই মই অহাকালি যামহে গতিকে কি ভৱিষ্যতৰ কাম গতিকে তাত কি ব্যৱহাৰ কৰিব লাগিব ফিউচাৰ ইনডিফিনিট টেন্স কি হ'ব সাবজেক্ট কি মই আইৰ লগত কি আই উইল ভাৰ্বৰ কি ফাৰ্ষ্ট ফৰ্ম গ' কলৈ টু মাৰ্কেট কেতিয়া টুমৰ অহাকালি তাৰমানে আমি গম পালোঁ কি টুমৰ থাকিলে ফিউচাৰ ইনডিফিনিট টেন্স হ'ব ন' ডাউট চাওক কোনো বাক্যত টুমৰ নেক্সট অহা শ্বৰ্টলি আদি থাকিলে কি হয় ফিউচাৰ ইনডিফিনিট টেন্স হয় চ' গ'ল ফিউচাৰ ইনডিফিনিট কিবা যদি কনফিউজন আছে কমেণ্ট ছেকশ্যনত জনাব দেই এতিয়া আহিল কণ্টিনিউৱাছৰখিনি নেক্সট হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আচ্ছা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ গঠন মই কৈছোঁৱেই সকলোবিলাকৰ গঠন মনত ৰাখিব লাগিব মুখস্থ ৰাখিব লাগিব তেতিয়া আমি বাক্যটো ট্ৰেন্সলেট কৰিব পাৰিম ভালকৈ ইংলিছ ক'ব পাৰিম আমি টেন্স কাৰেকশ্যন কৰিব পাৰিম চ' ষ্ট্ৰাকচাৰ প্ৰথম ষ্ট্ৰাকচাৰ ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্বৰ লগত কি ING প্লাছ অবজেক্ট আচ্ছা আৰু কেতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব কণ্টিনিউৱাছ মানে কি চলি থকা হয়নে চ' কোনো কাম বৰ্তমান চলি থকা বুজালে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় চলি আছে চাপ'জ মই এতিয়া কি কৰি আছোঁ পঢ়ি আছোঁ মই এতিয়া ভিডিঅ'টো বনাই আছোঁ মই এতিয়া পঢ়ি আছোঁ আই এম ৰিডিং নাও যেনে মই ভাত খাই আছোঁ ছাবজেক্ট কি মই আইৰ লগত কি হয় এম হয় এইখিনি জানিব লাগিব আইৰ লগত এম হয় হি চিৰ লগত ইজ হ'ব ইউৰ লগত আৰ হ'ব উইৰ লগত আৰ হ'ব গতিকে আই এম ভাৰ্ব কি ইটৰ লগত কি ING ইটিং আৰু কি অবজেক্ট কি ভাত ৰাইচ আই এম ইটিং ৰাইচ এতিয়া চোৱা 2 নম্বৰ ট্ৰিক্স কোনো বাক্যত যদি নাও থাকে এতিয়া থাকিলে নিশ্চয় এইটো কামটো চলি থকাই বুজাব নহয় গতিকে কোনো বাক্যত যদি নাও থাকে তেন্তে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় যেনে চাওক আই ডু দ্য ৱৰ্ক নাও গতিকে কি হ'ব আইৰ লগত কি আই এম ডুৰ লগত ING ডুইং আই এম ডুইং দ্য ৱৰ্ক নাও চ' এইখিনি হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছৰ নেক্সট আহিল নেক্সট পাষ্ট কণ্টিনিউৱাছৰ নিয়মটো চাওক ষ্ট্ৰাকচাৰটো কি হ'ব ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্বৰ লগত কি ING এতিয়াও ভাৰ্বৰ লগত ING থাকিব প্লাছ অবজেক্ট খালি এতিয়া এটা ডিফাৰেঞ্চ কি প্ৰেজেণ্ট কণ্টিনিউৱাছত এমিজাৰ আছিল ছাবজেক্টৰ পিছত এতিয়া হ'ব কি ৱাজ ৱেৰ এতিয়া প্ৰথম নিয়মটো চাওক অতীতত কোনো এটা কাম হৈ আছে নহয় কিন্তু আছিল এনেকুৱা অৰ্থ প্ৰকাশ কৰিলে কি হয় পাষ্ট কণ্টিনিউৱাছ টেন্স হয় যে কি অতীতত কোনো এটা কাম হৈ আছিল যেনে মই যোৱাকালি এইখিনি সময়ত পঢ়ি আছিলোঁ যেনে সি কাম কৰি আছিল গতিকে কি হ'ব হি ছাবজেক্ট হিৰ লগত কি ৱাজ ৱেৰৰ কি হ'ব ৱাজ হ'ব নিশ্চয় হি ৱাজ ভাৰ্ব কি ডু কৰা ডুৰ লগত কি ING হি ৱাজ ডুইং কি কৰি আছিল কাম কৰি আছিল দ্য ৱৰ্ক হি ৱাজ ডুইং দ্য ৱৰ্ক চ' পাষ্ট কণ্টিনিউৱাছৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ এতিয়া নিয়ম এটা মই ক'বলৈ ওলাইছোঁ আৰু সেইটো হ'ল খুব আহি থাকে ক্লাছ 9-10ৰ কাৰণে খুব প্ৰয়োজন এইটো হোৱাইল বা হোৱেন যেতিয়া থাকিব এইটো সঁচাকৈ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মই বহুত কুৱেশ্যনত দেখিবলৈ পাইছোঁ যে হোৱেন হোৱাইল আদি থাকিলে কি হয় চাওক হোৱেন হোৱাইল যদি থাকে বাক্যটোত তেতিয়া নিশ্চয় গম পাব যে বাক্যটোৰ দুটা অংশ আছে বাক্যটোৰ দুটা অংশ আছে আৰু আপোনাৰ কুৱেশ্যন পেপাৰত এটা অংশৰ এটা পাৰ্ট কাৰেকশ্যন কৰি দিয়া থাকিব একো ভুল নাথাকে আনটো পাৰ্টৰখিনিহে আপুনি কাৰেকশ্যন কৰি ল'ব লাগিব বা এইটো 9-10ৰ ছাত্ৰ ছাত্ৰীসকলৰ খুব ইম্পৰ্টেণ্ট আনটো পাৰ্ট কাৰেকশ্যন কৰিব দিব সিহঁতক চ' চাওক যদি অতীতৰ দুটা কামৰ ভিতৰত যিটো চলি থাকে তাত কি হ'ব যিটো চলি থাকিব
তাত পাষ্ট কণ্টিনিউৱাছ হ'ব আৰু যিটো চলি নাথাকে বা যিটো অন্য যিটো থাকিব আৰু তাত কি হ'ব পাষ্ট ইনডিফিনিট টেন্স হ'ব চ' আমি কি গম পালোঁ যদি অতীতৰ দুটা কাম আছে চলি আছে আৰু যিটো চলি থাকিব তাতে কি হ'ব পাষ্ট কণ্টিনিউৱাছ আৰু আনটোত কি হ'ব পাষ্ট ইনডিফিনিট যেনে চাওক যেতিয়া সি আহিছিল মই শুই আছিলোঁ ইয়াতে চাওক যেতিয়া সি আহিছিল এই এটা কাম মই শুই আছিলোঁ এই এটা কাম গতিকে কোনটো চলি আছিল যেতিয়া সি আহিছিল মই শুই আছিলোঁ মই শুই থকাটো চলি আছিল তাৰমানে অতীতত চ' কি হ'ব হুৱেন হি কেম এটাত কি পাষ্ট ইনডিফিনিট হ'ল আৰু আনটোত কি হ'ব আই ৱাজ স্লিপিং মই শুই আছিলোঁ এতিয়া কুৱেশ্যনটো কেনেকুৱা হ'ব চাওক এনেকুৱা হয়তো হ'ব পাৰে হুৱেন হি কেম আই ব্ৰেকেটত ভাৰ্বটো দিয়া আছে শ্লিপ তাৰমানে আমাক এটা অংশ দিয়া আছে কোনখিনি দিয়া আছে এই যে পাষ্ট ইনডিফিনিট হ'ব এটা অংশত সেইখিনি দিয়া আছে চ' আমি কোনখিনি কৰিব লাগিব নেক্সটৰ যিখিনি আছে আনটো অংশত যিটো আছে সেইটো কৰিব লাগিব গতিকে কি হ'ব তাতে পাষ্ট কণ্টিনিউৱাছ আই ৱাজ স্লিপিং চ' বুজি পাইছে নেক্সট হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স এতিয়া আহিছোঁ পাৰফেক্টলৈ ষ্ট্ৰাকচাৰটো কি তাৰ ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট ইয়াতে কি ছাবজেক্ট প্লাছ হেভ নহয়তো বা হেজ কাৰ লগত হেভ হ'ব কাৰ লগত হেজ হ'ব এইটো জানিবলগীয়া বিষয় থাৰ্ড পাৰ্চনৰ লগত সাধাৰণতে হেজ হয় থাৰ্ড পাৰ্চনৰ লগত মই আগতে কৈছোঁ পাৰ্চন আৰু চাই ল'ব যদি ভালকৈ বুজি পোৱা নাই মোক সুধিব পাৰিব গ্ৰামাৰৰ বিভিন্ন ধুনীয়া ধুনীয়া কিতাপ আছে তাতো চাব পাৰিব থাৰ্ড পাৰ্চন ছেকেণ্ড পাৰ্চন ফাৰ্ষ্ট পাৰ্চননো কি গতিকে প্ৰায়ভাগ থাৰ্ড পাৰ্চনৰ লগত কি হ'ব হেজ হ'ব ফাৰ্ষ্ট বা ছেকেণ্ড পাৰ্চনৰ লগত হেভ হয় এনেকুৱাকৈ ইয়াত কিন্তু ভাৰ্বৰ লগত কি হ'ব থাৰ্ড ফৰ্ম হ'ব আৰু অবজেক্ট প্লাছ অবজেক্ট নিয়ম কি প্ৰথম নিয়মটো হৈছে কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজালে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় চাওক এইমাত্ৰ শেষ হৈছে অলপ আগতে শেষ হৈছে জাষ্ট শেষ হৈছে এনেকুৱা অৰ্থত কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স যেনে মই এইমাত্ৰ ভাত খালোঁ অলপ আগতে জাষ্ট নাও গতিকে কি হ'ব আই ছাবজেক্ট আইৰ লগত কি হয় হেভ আই হেভ ভাৰ্বৰ কি থাৰ্ড ফৰ্ম ভাৰ্ব কি খোৱাৰ ইংৰাজী কি ইটৰ থাৰ্ড ফৰ্ম কি ইট এট ইটেন আই হেভ ইটেন কি অবজেক্ট কি ভাত ৰাইচ আই হেভ ইটেন ৰাইচ এইমাত্ৰ জাষ্ট নাও তাৰমানে আমি গম পালোঁ কি জাষ্ট নাও থাকিলেও প্ৰেজেণ্ট পাৰফেক্ট হ'ব এইটোৰ পৰা গম পালোঁ গতিকে ট্ৰিক্স যে কোনো বাক্যত যদি কি থাকে কোনো বাক্যত জাষ্ট নাও অলৰেডি ৰিচেণ্টলি আদি থাকিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট সঁচাকৈ বহুত এইটো আহি থাকে যে জাষ্ট নাও এনেকুৱা মই দেখিছোঁ কুৱেশ্যন পেপাৰত দেখিছোঁ অলৰেডি থকা দেখিছোঁ ৰিচেণ্টলি থকা দেখিছোঁ চ' ষ্টুডেণ্টছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট যে কোনো বাক্যত যদি জাষ্ট নাও অলৰেডি ৰিচেণ্টলি আদি এইবোৰ থাকে তেনেহ'লে তাত কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব নেক্সট আহিল পাষ্ট পাৰফেক্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাষ্ট পাৰফেক্ট সঁচাকৈ 9-10ৰ কাৰণে বিশেষকৈ 9-10ৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াৰ গঠনটো কি ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট আচ্ছা এতিয়া ইয়াতো কি হয় অতীতৰ ঘটনাৰ ক্ষেত্ৰতে হ'ব এইটো অতীতৰ কথাৰ ক্ষেত্ৰতে হ'ব যে অতীতত যদি দুটা ঘটনা ঘটে তাৰে যিটো আগতে ঘটিব যিটো মই কি কৈছোঁ যিটো আগতে ঘটিব দুটা ঘটনা ঘটিছে অতীতত তাৰে ভিতৰত যিটো আগতে ঘটিব তাত পাষ্ট পাৰফেক্ট টেন্স হয় আৰু যিটো পিছত ঘটিব তাত পাষ্ট ইনডিফিনিট টেন্স হয় চ' এইটোৰ ক্ষেত্ৰত শ্বৰ্ট ট্ৰিক্সটো হ'ল বিফৰ আফটাৰ থাকে এনেকুৱা বাক্যবিলাকত কি থাকিব বিফৰ নহ'লে আফটাৰ থাকিব একদম শ্বৰ্ট ট্ৰিক্স হৈছে হয়তো কেতিয়াবা এপ্লাই নহ'ব পাৰে যে বিফৰৰ আগত আপুনি কি ব্যৱহাৰ কৰিব পাষ্ট পাৰফেক্ট কি কৰিব বুলি ক'লোঁ বিফৰৰ আগত পাষ্ট পাৰফেক্ট বিফৰৰ পিছত পাষ্ট ইনডিফিনিট তেনেকুৱাকৈ আফটাৰৰ আগত পাষ্ট ইনডিফিনিট আফটাৰৰ পিছত পাষ্ট পাৰফেক্ট আৰু এবাৰ মই কৈছোঁ চাওক উল্টা পাল্টা চাওক বিফৰৰ আগত পাষ্ট পাৰফেক্ট বিফৰৰ পিছত পাষ্ট ইনডিফিনিট আফটাৰৰ আগত পাষ্ট ইনডিফিনিট আফটাৰৰ পিছত পাষ্ট পাৰফেক্ট চ' একদম সহজ এনেকুৱাকৈ যদি আপোনাক টেন্স কাৰেকশ্যন কৰিব দিয়ে সেইখিনি মনত ৰাখিলেই হ'ব যেনে এনেকুৱাকৈ দিব পাৰে যে দ্য ট্ৰেইন লিভ দ্য ষ্টেচন বিফৰ আই কেম হয়নে বিফৰ আছে গতিকে বিফৰৰ পাছততো আই কেম পাষ্ট ইনডিফিনিট দিয়া আছে গতিকে আগত কি হ'ব পাষ্ট পাৰফেক্ট দ্য ট্ৰেইন হেড লিভৰ থাৰ্ড ফৰ্ম কি লেফ্ট দ্য ট্ৰেইন হেড লেফ্ট দ্য ষ্টেচন বিফৰ আই কেম একদম সহজ তেনেকুৱাকৈ আফটাৰ যদি থাকে আফটাৰ থাকিলেও আপোনালোকে নিশ্চয় পাৰিব যদিহে বুজি পাইছে এতিয়া হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ আহোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ষ্ট্ৰাকচাৰটো চাব ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট এইটো অলপমান
মুখাস্ত কৰিবলগীয়া কি হয় ছাবজেক্টটো লাগিব তাৰপিছত হেভ হেজ প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ আইএনজি প্লাছ অবজেক্ট ইয়াত দেখিলে বিন লাগিব প্ৰেজেণ্ট পাৰফেক্টত কি আছিল হেভ হেজ আছিল ভাৰ্বৰ থাৰ্ড ফৰ্ম আছিল ইয়াতে ভাৰ্বৰ লগত আইএনজিও লাগিব কিন্তু এতিয়া নিয়মলৈ আহোঁ কোনো এটা কাম অতীতত আৰম্ভ হৈ এতিয়ালৈকে চলি আছে কোনো এটা কাম আগতেই আৰম্ভ হৈছিল চাপ'জ মই কি কৰিছিলোঁ 2002 চনৰ পৰা মই এই নিকেতনখনত বা এই স্কুলখনত পঢ়ি আছোঁ যদি মই 2002 চনৰ পৰা পঢ়ি আছোঁ অতীতত আৰম্ভ হৈছিল মই এডমিশ্যন লৈছিলোঁ 2002 চনত এতিয়ালৈকে মই কি কৰি আছোঁ পঢ়ি আছোঁ চ' কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ এনেকুৱা ক্ষেত্ৰত কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ যেনে চাওক আমি 2002 চনৰ পৰা ইয়াত বাস কৰি আছোঁ আচ্ছা গতিকে কি হ'ব আমি ছাবজেক্ট আমি উইৰ লগত কি হেভ বিন ভাৰ্বৰ লগত আইএনজি ভাৰ্ব কি লিভৰ লগত আইএনজি লিভিং উই হেভ বিন লিভিং ক'ত ইয়াত হিয়াৰ কেতিয়াৰ পৰা অৰ্থত চিন্স 2002 আৰু একদম চিম্পল ট্ৰিক্স এটা কোনো বাক্যত চিন্স বা ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় কোনো বাক্যত যদি কি থাকে চিন্স থাকে বা ফৰ থাকে নিশ্চিতভাৱে তাতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স দিব পাৰিব কিন্তু এটা কথা যদিও কিছুমান বাক্যত কি থাকে চিন্স বা ফৰ থাকে কিন্তু যদি বাক্যটো নিগেটিভ হ'লে তেনেকুৱা বাক্যত কিন্তু কি নহয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স নহয় মই আকৌ এবাৰ কৈছোঁ যদিও চিন্স বা ফৰ থাকে কিছুমান বাক্যত কিন্তু বাক্যটো আনফালে কি নিগেটিভ নট আছে নট নিগেটিভ মানে নট আছে ননিয়ৰ্থক তেতিয়া কিন্তু তাত কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স নহ'ব তেতিয়া কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট হে হ'ব বুজি পালে নিশ্চয় আৰু যদি কিবা কনফিউজন আছে সুধিব পাৰিব কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিব সুধিব পাৰিব যদি বুজি পোৱা নাই মই আকৌ বুজাই দিম চ' আজিলৈকে ভিডিঅ'টো ইমানখিনিয়ে মই ভাবিছোঁ যে কি সকলোৱে যাতে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে চ' থেংক ইউ আজিলৈকে হ'ব